নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই আফ্ৰিদি আহমেদ আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ দশম শ্ৰেণীৰ ইংৰাজী 7 নম্বৰ চেপ্টাৰ টি ফ্ৰম আসাম চেপ্টাৰটোৰ কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰিম গতিকে তোমালোকে সকলোৱে ভিডিঅ'টো সম্পূৰ্ণ চাবা আৰু মই কৈ যোৱা প্ৰশ্ন উত্তৰসমূহ নোট ডাউন কৰি যাবা লগতে ভিডিঅ'টো তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা গতিকে পলম নকৰাকৈ বলা আমাৰ ভিডিঅ'টো আৰম্ভ কৰো Audio Jungle. তোমালোকৰ আজি প্ৰথম প্ৰশ্নটো হ'ল হু ৱাজ প্ৰাঞ্জল মানে প্ৰাঞ্জল কোন ইয়াৰে আনসাৰটো হ'ল প্ৰাঞ্জল ৱাজ এ য়ংষ্টাৰ ফ্ৰম আসাম প্ৰাঞ্জল কি হয় অসমৰ এজন ডেকা ল'ৰা হি ৱাজ ৰাজবীৰছ ক্লাছমেট এট স্কুল ইন দিল্লী কি হয় হি ৰাজবীৰৰ কি হয় সহপাঠী হয় ক'ৰ হয় দিল্লীৰ আমাৰ 2 নম্বৰ প্ৰশ্নটো হু ৱাজ ৰাজবীৰ কোন ইয়াৰে আনসাৰটো হ'ল ৰাজবীৰ ৱাজ এ ক্লাছমেট অফ প্ৰাঞ্জল ৰাজবীৰ কি হয় প্ৰাঞ্জলৰ ক্লাছমেট মানে সহপাঠী তাৰে 3 নম্বৰ প্ৰশ্ন হোৱাট ডাজ প্ৰাঞ্জলছ ফাদাৰ ডু মানে প্ৰাঞ্জলৰ দেউতাকে কি কৰে ইয়াৰে আনসাৰটো হ'ল প্ৰাঞ্জলছ ফাদাৰ ইজ দ্য মেনেজাৰ অফ এ টি গাৰ্ডেন ইন আপাৰ আসাম প্ৰাঞ্জলৰ দেউতাক কি হয় যে আপাৰ আসামত থকা চাহ বাগিচাৰ মেনেজাৰ হয় 4 নম্বৰ প্ৰশ্ন হু ৱাজ ইনভাইটেড টু প্ৰাঞ্জলছ হাউচ ডিউৰিং দ্য সামাৰ ভেকেশ্যন মানে গৰমৰ বন্ধত প্ৰাঞ্জলৰ ঘৰত কাক নিমন্ত্ৰণ জনোৱা হৈছিল ইয়াৰ আনসাৰটো হ'ল ৰাজবীৰ প্ৰাঞ্জলছ ক্লাছমেট ৱাজ ইনভাইটেড টু প্ৰাঞ্জলছ হাউচ ডিউৰিং দ্য সামাৰ ভেকেশ্যন মানে ৰাজবীৰক প্ৰাঞ্জলৰ ঘৰলৈ কি কৰা হৈছিল নিমন্ত্ৰণ জনোৱা হৈছিল কেতিয়া সামাৰ ভেকেশ্যন মানে গৰমৰ বন্ধত তাৰে নেক্সট কুৱেশ্যন 5 নম্বৰ যে হাউ মেনি কাপছ অফ টি প্ৰাঞ্জল আস্ক ফ্ৰম দ্য ভেণ্ডৰ ইন দ্য ট্ৰেইন কম্পাৰ্টমেণ্ট মানে কি জানাই ট্ৰেইনৰ ডবা আৰু ভেণ্ডৰ মানে কি হয় বিক্ৰেতা মানে প্ৰাঞ্জলে কি কৈছে হি বিক্ৰেতাজনৰ পৰা কি কাপ চাহ খুজিছিল ইয়াৰ আনসাৰটো হ'ল প্ৰাঞ্জল আস্ক 2 কাপছ অফ টি ফ্ৰম দ্য ভেণ্ডৰ ইন দ্য ট্ৰেইন কম্পাৰ্টমেণ্ট মানে প্ৰাঞ্জলে হি বিক্ৰেতাজনৰ পৰা 2 কাপ চাহ খুজিছিল হুইচ ষ্টেট ডিড প্ৰাঞ্জলছ বিলং টু প্ৰাঞ্জল মানে ক'ৰ বাহিন্দা আছিল বিলংছ ইয়াৰ আনসাৰটো হ'ব প্ৰাঞ্জল বিলং টু আসাম প্ৰাঞ্জল ক'ৰ আছিল অসমৰ আছিল হোৱাট ডিড এভৰিৱান ইন দ্য ট্ৰেইন কম্পাৰ্টমেণ্ট ড্ৰিংক মানে ট্ৰেইন কম্পাৰ্টমেণ্ট মানে কি বুজি পাইছা ন ট্ৰেইনৰ ডবা আৰু সেই ট্ৰেইনৰ ডবাত সকলোৱে কি খাই আছিল ইয়াৰ আনসাৰটো হ'ব এভৰিৱান ইন দ্য ট্ৰেইন কম্পাৰ্টমেণ্ট ড্ৰাংক টি মানে সকলোৱে কি খাই আছিল চাহ খাই আছিল হুৱেৰ আৰ ৰাজবীৰ এণ্ড প্ৰাঞ্জল গোয়িং টু যে ৰাজবীৰ আৰু প্ৰাঞ্জল ক'লৈ গৈ আছিল ইয়াৰ আনসাৰটো হ'ল ৰাজবীৰ এণ্ড প্ৰাঞ্জল গোয়িং টু আসাম ৰাজবীৰ আৰু প্ৰাঞ্জল ক'লৈ গৈ আছিল অসমলৈ গৈ আছিল টু ভিজিট প্ৰাঞ্জলছ হোম ডিউৰিং দ্য সামাৰ ভেকেশ্যন মানে কি হয় গৰমৰ বন্ধত ৰাজবীৰ আৰু প্ৰাঞ্জলে প্ৰাঞ্জলৰ ঘৰলৈ কি কৰিব গৈছিল ফুৰিব গৈছিল হোৱাট ৱাজ ৰিড বাই প্ৰাঞ্জল ইন দ্য ট্ৰেইন কম্পাৰ্টমেণ্ট মানে ট্ৰেইনৰ ডবাত প্ৰাঞ্জলে কি পঢ়ি আছিল ইয়াৰ উত্তৰটো হ'ল হিজ ডিটেক্টিভ বুক ৱাজ ৰিড বাই প্ৰাঞ্জল ইন দ্য ট্ৰেইন কম্পাৰ্টমেণ্ট মানে চোৰাংচোৱা কিতাপবোৰ থাকে নহয় যেনেকুৱা ধৰা ক্ৰিমিনেল টাইপৰ নিচিনা কিতাপবোৰ কিছুমান থাকে নহয় সেইবোৰ কিতাপ প্ৰাঞ্জলে কি কৰিছিল ট্ৰেইনৰ ডবাটোত পঢ়ি আছিল তোমালোকৰ 11 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ডিড দ্য চাইনিজ এম্পাৰাৰ ডু বিফৰ ড্ৰিংকিং ৱাটাৰ এম্পাৰাৰ মানে কি সম্ৰাট বা ৰজা ঠিক আছে তে তেওঁলোকে কি কৰি পানী খাইছিল বা কেনেদৰে পানী খাইছিল তে ইয়াৰ আনসাৰটো হ'ল দ্য চাইনিজ এম্পাৰাৰ অলৱেজ বইল্ড ৱাটাৰ বিফৰ ড্ৰিংকিং বইল্ড মানে কি জানাই উতলাই খোৱা তো মানে কি হৈছিল চাইনাৰ ৰজা বা সম্ৰাটসকলে সদায় পানী কি কৰিছিল প্ৰথমে উতলাই তাৰ পিছতহে তেওঁলোকে পানীটো খাইছিলে 12 নম্বৰ প্ৰশ্ন হু ৱাজ বৌদ্ধ কোন আৰু হোৱাট ডিড হি ডু আৰু তেওঁ কি কৰিছিল ঠিক আছে ইয়াৰ উত্তৰটো হ'ল বৌদ্ধ ধৰ্ম ৱাজ এন এনচিয়েণ্ট বুদ্ধিষ্ট এস্থেটিক এনচিয়েণ্ট মানে কি হয় প্ৰাচীন আৰু কি এস্থেটিক মানে কি বৌদ্ধ সন্ন্যাসী মানে বৌদ্ধ ধৰ্ম এজন কি আছিল প্ৰাচীন বৌদ্ধ সন্ন্যাসী আছিল ইয়াৰ তাৰ পিছৰ কুৱেশ্যনটো আছিল যে হোৱাট ডিড হি ডু তেওঁ কি কৰিছিল ইয়াৰ আনসাৰটো হ'ল হি কাট অফ হিজ আইলিডছ because he felt sleepy during meditation এটা মেডিটেশন মানে কি মেডিটেশন মানে হল ধ্যান কৰা এতিয়া তেও কি কৰিছিল হি কাট অফ হিজ আইলিডছ মানে হল চকুৰ আমাৰ যিকিটা পতা হয় সেই পতাকিটা চকুৰ পতা তে মানে কি হৈছিল তেও চকুৰ পতাকিটা কাটি পেলাইছিল কিয় কাৰণ তেওঁৰ টোপনি ভাব অনুভৱ হৈছিল যেতিয়া তেও ধ্যান কৰি আছিল 13 নম্বৰ প্ৰশ্নটো হল why did বৌদ্ধ ধৰ্ম কাট অফ হিজ আইলিডছ যে বৌদ্ধ ধৰ্মই তেওঁৰ চকুৰ পতাবোৰ কিয় কাটি পেলাইছিল ইয়াৰ আনসাৰটো হ'ল he cut off his eyelids because he
সৰি তেওঁৰ চকুৰ পতাকিটা কাটি পেলাইছিল কাৰণ বিকজ হি ফেল্ট স্লিপি ডিউৰিং মেডিটেশ্যন মানে তেওঁ যেতিয়া ধ্যান কৰি আছিল মানে মেডিটেশ্যন কৰি আছিল তেতিয়া মানে তেওঁৰ কি হৈছিল টোপনি ভাৱ অনুভৱ হৈছিল আৰু সেই কাৰণে তেওঁৰ চকুৰ পতাকিটা কাটি পেলাইছিল আমাৰ 14 নম্বৰ প্ৰশ্ন where was tea drunk first মানে চাহ প্ৰথমে ক'ত খোৱা হৈছিল ইয়াৰ আনসাৰটো হ'ল tea was first drunk in China ক'ত খোৱা হৈছিল চাইনাত খোৱা হৈছিল আমাৰ 15 নম্বৰ প্ৰশ্ন when was tea first drunk এটা প্ৰশ্নটো হৈছে when মানে কেতিয়া খোৱা হৈছিল ইয়াৰ আনসাৰটো হ'ল tea was first drunk as far back as 2700 BC মানে 2700 শতিকাত খোৱা হৈছিল আমাৰ 16 নম্বৰ প্ৰশ্ন when did tea came to Europe এটা এটো কৈছে যে when did tea came to Europe মানে চাহ ইউৰোপলৈ কেতিয়া আহিছিল ইয়াৰ আনসাৰটো হ'ল the tea came to Europe only in the 16th century মানে চাহ ইউৰোপলৈ আহিছিল কেতিয়া 1600 শতিকালৈ আহিছিল 17 নম্বৰ প্ৰশ্নটো হ'ল how was tea looked at in Europe মানে ইউৰোপত চাহটো মানে কেনেদৰে দেখিছিল বা কি বুলি ভাবিছিল ইয়াৰ আনসাৰটো হ'ল in Europe tea was drunk more as medicine than beverage মানে কি হৈছে তেওঁলোকে তাত চাহটো পানীৰ দ্ৰব্যতকৈ বেছি ঔষধ হিচাপে ভাবিছিল The next 18 নম্বৰ প্ৰশ্নটো where is the tea drunk more as medicine than beverage কোনটো জেগাত পনীয়া দ্ৰব্যতকৈ চাহটোক ঔষধ হিচাপে ভাবিছিল ইয়াৰ আনসাৰটো হ'ল কি in Europe tea was drunk more as medicine than beverage The next question 19 নম্বৰ who was Pranjal's father যে প্ৰাঞ্জলৰ দেউতা কোন আনসাৰটো হ'ল Pranjal's father is the manager of Dhekebari tea estate প্ৰাঞ্জলৰ দেউতা কি হয় ঢেকেবাৰী টি ষ্টেটৰ কি হয় মেনেজাৰ হয় তোমালোকৰ 20 নম্বৰ প্ৰশ্নটো হ'ল how many tea plants were produced from the Bodhidharma's islets যে bodhidharmar চকুৰ পতাৰ পৰা কেইটা চাহ গছৰ উৎপত্তি হৈছিল ইয়াৰ আনসাৰটো হ'ল 10 tea plants were produced from the Bodhidharma's islets মানে bodhidharmar চকুৰ পতাৰ পৰা 10টা চাহ গছৰ উৎপত্তি হৈছিল তোমালোকৰ 21 নম্বৰ কোৱেশ্চন যে name the railway junction where Pranjal and Rajbir finally got off মানে Rajbir আৰু প্ৰাঞ্জলে যেটো ৰেলৱে ষ্টেচনত নামিব সেই ৰেলৱে ষ্টেচনটোৰ নাম কি ইয়াৰ আনসাৰটো হ'ল Pranjal and Rajbir finally got off Mariani Junction মানে প্ৰাঞ্জল আৰু ৰাজবীৰে ক'ত গৈ নামিব কোনটো ষ্টেচনত Mariani Junction আমাৰ 22 নম্বৰ কোৱেশ্চনটো হ'ল who was waiting to receive Pranjal and Rajbir at the railway station মানে ৰেলৱে ষ্টেচনত ৰাজবীৰ আৰু প্ৰাঞ্জলক নিবলৈ কোন আহিছিল ইয়াৰ আনসাৰটো হ'ল Pranjal's parents were waiting to receive Pranjal and Rajbir at the railway station মানে প্ৰাঞ্জলৰ মাক দেউতাক parents মানে মাক দেউতাক হয় মানে প্ৰাঞ্জলৰ মাক দেউতাকে ৰখি আছিল সিহঁত দুটা পিক আপ কৰিবলৈ 23 নম্বৰ কোৱেশ্চনটো হ'ল name the garden managed by Pranjal's father মানে প্ৰাঞ্জলৰ দেউতাকে পৰিচালনা কৰা চাহ বাগিচাটোৰ নাম ইয়াৰ আগত কোৱেশ্চনত পাইছিলে তেনেকৈ আহিছিল যে ঢেকেবাৰী টি গাৰ্ডেনটো কোনে পৰিচালনা কৰিছিল ইয়াৰ আনসাৰটো কি হ'ল যে the ঢেকেবাৰী টি গাৰ্ডেন was managed by Pranjal's father মানে ঢেকেবাৰী চাহ বাগিচা যেটো আছিল সেইটো কি কৰিছিল প্ৰাঞ্জলৰ দেউতাকে পৰিচালনা কৰিছিল 24 নম্বৰ কোৱেশ্চন what was worn by the tea pluckers worn WORN মানে কি পিন্ধা যে চাহপাত তোলা যিবোৰ মানুহ আছে সেই মানুহসকলে কি পিন্ধি আছিল ইয়াৰ আনসাৰটো হ'ল the group of tea pluckers wore plastic aprons and with bamboo baskets on their backs মানে গ্ৰুপ অফ টি প্লুকাৰ্স কি কৰিছিল যিবোৰ মানে মানুহে চাহপাত তোলে সেই মানুহসকলে এটা প্লাষ্টিক এপ্ৰনছ প্লাষ্টিকৰ কিবা এটা তোমাৰ বুকুত লগোৱা তেনেকুৱা কিবা এটা হয় আৰু কি হৈছিল তোমাৰ বেম্বো বাস্কেট মানে কি বুজি পাইছে বাহৰ যেটো খৰাহি হেতু লগাই ৰাখিছিল কোন পিনে হিহঁতৰ বেক সাইড মানে পিছ পিনে The next question 25 What were the tea pluckers plucking এটা প্ৰশ্ন হৈছে what were the tea pluckers plucking মানে কি সিঙা ঠিক আছে এতিয়া কি হৈছে যে টি প্লুকাৰ চাহপাত তোলা মানুহসকলে কি ছিগি আছে ইয়াৰ আনসাৰটো কি হ'ব যে the tea pluckers were plucking the newly sprouted leaves মানে টি প্লুকাৰ চাহপাত তোলা মানুহসকলে কি হৈছিল যে নতুনকৈ যিবোৰ চাহপাত হৈছিল সেই পাতসমূহ কি কৰি আছিল ছিগি আছিল আজিৰ এই চেপ্টাৰৰ প্ৰশ্ন উত্তৰসমূহ ইমানতে সমাপ্ত কৰিলো
গতিকে তোমালোকৰ যদি এই চেপ্টাৰৰ প্ৰশ্ন উত্তৰসমূহ লাগে তেনেহ'লে আমাৰ ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংক আছে তাৰ পৰা গৈ পেলাই টেলিগ্ৰাম চেনেলটো জইন কৰি তাৰ পৰা PDF সমূহ লৈ ল'ব পাৰা আৰু লগতে আগন্তুক এনেদৰে ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা